জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। এই হেৰি মই তাৰমানে আজি সেইফালে গৈছিলো, মই চাৰ্কল অফিচেদি এনেকে আপোনালোকৰ চোতালৰ এইফালে দি তাত দেখিলো আপোনালোকৰ চোতালত এই ৰুলাৰ এখন আছে। বোলো ৰুলাৰ এখন কিনিলে চাগে বুলি ভাবিলো। কেতিয়া কিনিলে এখন? কোনে কৈছে জানো, ধেৰ বনাই নেকি? মই দেৱধাই ফুকনে কলো। এই মইনা পৰা যে আমাৰ বাবু ঘৰৰ গীটাৰৰ মাষ্টৰ। সেইখন সেই ৰাস্তা বনোৱা মানুহ। আপোনাৰ নহয় নি? নহয়, ইয়াত বেলেগত থবলৈ বেয়া পায় নে? নতুন যে মই বোলো গোহাঁই দাই কিনিলে নে কি নে কোনটা কৈছা? নহয় নহয়, এই মানুহবিলাকে ৰাস্তাটো বনাব দিলো। মই তাৰমানে ধান অলপ আছে বনাই পেলাই বোলো ৰুলাৰখনকে বিচাৰি বা ঘূৰাই যাবা। ধানটো একেবাৰে একেচাতে হৈ গ'ল, কথাই নাই। তাকে মই বোলো ৰুলাৰ কিনাখন আজিকালি নাই, বোলো গোহাঁই দাই ৰুলাৰখন কিনিছে। আমাৰ ধান 3 মণ হ'ব, বোলো ৰুলাৰখনকে আনি ঘূৰাই দিম। সেইকাৰণে বোলো ফোনটো মাৰো, এই বুলি ফোন কৰিছিলো এতিয়া। ভাল হ'ল দে ফোনটো কৰাৰ কাৰণে। ভালে হ'ল ন? ৰুলাৰখন দিলে আপোনাৰ নহয়, নাপাম আৰু।